रायमना पोस्ट ऑफिस और आमार गाँवखन हल किबा बल्लनजरा साधु बस्तिर तो आमार माटी विगत 15 बছर हो गल और সেই সময়তে এজন আজিত লাকড়া নামৰ ব্যক্তিয়ে 80,000 টকা দিখনে বন্ধক লৈছিলে কিন্তু আজিৰ দিনতে সিহঁতে সেইখিনি টকা লোৱা নাই কিন্তু আমি টকাখিনি কোনোমতে মানে যোগাৰখিনি সিহঁতক দিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু সিহঁতে বাধা দিছে আৰু আমাৰ 18 বিঘাৰ পৰা 12 বিঘা আছিলে আৰু সেই 12 বিঘাখিনি আজিলৈকে সিহঁতে খেতি বাতি কৰি আছে কিন্তু আমাৰ লোকক একো দিয়া নাই কিন্তু আমি বিচাৰো যে আমাৰ বন বিভাগৰ যেটো অফিসার और आमार आउटपोस्टर आरक्षी अफिसारक मैं अनुरोध करूँ जे जाते आमार माटिर उपरत माने उचित सिद्धांत करि दिए जेन माटी तो হয় দিছিল 80,000 টাকা পরিশোধ করা নাই ই মানে পইচাটো মানে এতিয়া মানে বন্ধক যে লৈছিল টকাখিনি ঘূৰাই দিলে নলয় কি কৈছে সিহঁতে সিহঁতে কৈছে যে আপোনালোকে কি কৰক এইখিনি মাটি আৰু আমি নিদিওঁ তো আমাৰ মাটি যে সিহঁতে জবৰদস্তি ল'ব বিচাৰিছে আৰু আমি কেতিয়া এইখিনি নিদিওঁ কাৰণ এইবিলাক আমাৰে মাটি গতিকে এটো আমাৰ বাডা ভাদুত আছে কি নাম ভাদু কিসকু নাম আছে আৰু যে পঞ্জীয়ন কৰিছে পঞ্জীয়নটো কাৰ নামত আছে পঞ্জীয়ন হে মানে দেউতা হল বাদু কিসকু আৰু ককাইনকৰ নাম হল বাডা কিসকু আৰু এজনৰ নাম হল সাইবা কিসকু আন এজন ভাই সৰু ভাই আছিল তাৰ সুনিৰাম কিসকু আৰু সিহঁতে আমাৰ এতিয়া সিহঁতে বন্ধ হোৱাৰ পাছত সিহঁতে এতিয়া জবৰদস্তি মাটিটো ল'ব বিচাৰিছে আৰু এতিয়া দখল কৰিব আৰম্ভ চেষ্টা কৰিছে গতিকে মই অনুৰোধ কৰোঁ যাতে সেইখিনিৰ ওপৰত উচিত সিদ্ধান্ত হওক বুলি এতিয়া মাটিত খেতি বাতি কৰি আছে নেকি এতিয়া বৰ্তমান সিহঁতে কৰি আছে কি খেতি কৰিছে এই ধান মানে যেতিয়া বৰ্ষা দিনত আহিলে ধান খন ৰুৱে আৰু বিভিন্ন কিবা সৰিয়হ তামোল এইবিলাকো খেতি কৰি আছে আৰু বাহটো এইটো গাড়িছে এতিয়া মাটি যদি আপোনালোকৰ নামত আছে আপোনালোকে চৰকাৰী বিভাগক কিবা কৰিছে অৱগত কৰিছে না কৰা নাই আমি চৰকাৰী বিভাগত তো আজি আমি পোনপ্ৰথমে আজি সংবাদ মেলৰ জৰিয়তে আমি এখেতক কিবা জনাই দিছো আৰু আমাৰ যেটো এপ্লিকেশন আছে এটো আমি বন বিভাগ অফিসাৰক দিওঁ আপোনাৰ নাম কি বাড়া কিসকু মাটি কাৰ নামত আছে এই যে বাবার নামে আছে কি নাম বাবার নাম ভাদু কিসকু কিমান বিঘা মাটি আছে 18 বিঘা কিমান বন্ধক দিছিল আপুনি মানে আগে কিমান বিঘা বন্ধক দিছিল আপুনি কিমান বিঘা মানে এই যে 18 বিঘা 12 বিঘা হ্যাঁ 18 বিঘা আছে 18 বিঘাত কিমান মাটি বন্ধক দিছিল আপুনি 12 বিঘা হয় তো এতিয়া টকাখিনি আপুনি এই সময়ত কিমান দিছিল না 80,000 মতন দিছিল কোনে বন্ধক লৈছিল ওই যে উজিত লাকড়া কি কৈছে সিহঁতে না দেবে কৈছে আমাকে হয় কিয় না দিবে কি জান ওই যে কিনে আনিছে বলে ওই জন্য না ছাড়ে বন্ধক লোৱা মাটিটো কিনিছে বুলি কৈছে হয় আপোনাক কি কৈছে সিহঁতে আকৌ আৰু কি কৈছে আমি তো পয়সা ঘুরা দেবে টাকাটা একদম না নে চুক্তি কিবা এগ্রিমেন্ট আছিল নেকি চুক্তি আছিল না চুক্তি নাই মুখে দিছিল হয় মাটি আপোনালোকৰ নামত আছে না হয় খাজনা দি আছে আপুনি হয় দিয়া আছে ক'ত দি আছে আপুনি খাজনা ওই যে রায়মানা হয় ডাক নাম্বার কিমান ডাক নম্বর একটা আছে 182 আর একটা আছে 98 তো এতিয়া কি বিচাৰে আপুনি আমার মানে উচিত নিচে আর কি উচিত মানে উচিত তদন্ত করো আর তোমরা পয়সা করিয়া দে বেশি না জানে না আমার